ষ্টাৰ্ট কৰিছে ভিডিঅ'টো এতিয়া বাজে 2টা বাৰু কাইলৈ বিশ্বকৰ্মা পূজা তো আজি বাৰু বিশ্বকৰ্মা পূজাৰ কাৰণে কি প্ৰস্তুতি চলাই আছোঁ তাকে অকণমান থুলমূলকৈ দেখাম বুলি ভাবিছোঁ ভিডিঅ'টো ইমানকৈ দীঘলীয়া নকৰোঁ তো মোৰ ঐনিটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কাইলৈ বিশ্বকৰ্মা পূজা বাৰু তো বিশ্বকৰ্মা পূজাৰ কাৰণে সকলোলৈ বহুত শুভেচ্ছা থাকিল আশা কৰোঁ আগন্তুক বছৰখিনি সকলোৰে ভাল হয় কুশল মংগল হয় তাৰে কামনা বাৰু তো কাইলৈ ভিডিঅ' কৰিম বাৰু দেখাম কি হয় কি নহয় তো আজি এনে থুলমূলকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আজি বিশেষ একো নাই বাৰু আজি একো ৰেচিপি কিবা নেদেখাওঁ তো এতিয়া এনে আছোঁ বাৰু চাই থাক শেষলৈকে তো কাইলৈ কাৰণে আজি বুট মুগ তিয়াই ৰাখিব লাগিব বাৰু যেহেতু কাইলৈ ৰাতিপুৱাতে পূজা হ'ব তো বুট মুগটো আজি তিয়াই ৰাখিব লাগিব তো বহুতখিনি কাম বাৰু পূজা পাতল আহি বহুতখিনি কাম হয় ঘৰত তাতে আৰু অকলে ইমানখিনি কাম হয় এতিয়া মই বুট মুগ তিয়াই থওঁ হাজবেণ্ডে মূৰ্তি ল'বলৈ গৈছে বাৰু ঘৰটো চাফা কৰিলোঁ তো এতিয়া মূৰ্তি ল'বলৈ গৈছে এতিয়া মই কি কাম আছে কৰি থওঁ বাৰু এতিয়া মই বুট মুগখিনি তিয়াই ৰাখোঁ কালি লাগিব ৰাতিপুৱাই এইফালে মা লাগিছে বুট মুগ বাচাত ইমানখিনি কালি ৰাখোঁ সেইটো চব লাগে তো আজি তিয়াই ৰাখিব লাগিব পূজা ইমান ডাঙৰ নহয় বাৰু থুলমূলকৈ পতা হয় তো সেই থুলমূলকৈ পতাখিনিতে কি কৰোঁ সেইখিনি কৰি আপোনালোকক দেখাইছোঁ বাৰু কাইলৈ তো আজি এনেই চটকৈ ভিডিঅ'টো কৰিছোঁ এইফালে মাহঁতে বুট মুগ বাচাত লাগি গৈছে এতিয়া চাফা কৰি তো যিহেতু সকলোৰে পূজাৰ নিয়মবোৰ বেলেগ বেলেগ বাৰু সকলোৰে পূজাৰ নিয়ম বেলেগ বেলেগ হয় তো আমাৰ কেনেকৈ পূজোঁ দেখাইছোঁ আপোনালোকক কাইলৈ তো ভিডিঅ'টো মই আজি কৰিলোঁ আজিতো কাইলৈ দিম বাৰু পূজাৰ দিনাখন তাৰ পিছদিনাখন এতিয়া আমি বুট মুগ চাফা কৰি আছোঁ ইফালে তো এতিয়া মই চাহ বনাই আনোগৈ বোলক তো এতিয়া চাহ খাইছোঁ মাও খাইছে ইফালে তো চাহ খাইছোঁ বাৰু দিনটো আজিও কাইলৈ নিচিনা কিনকিনীয়া বৰষুণ বাৰু কাইলৈ পূজা আজিৰ পৰা বৰষুণ অহা চুৰু তো বৰষুণ আহিব জানি পুৰা বতৰটো এটা হৈছে তো পূজাৰ বজাৰ ইতিমধ্যে হৈ গৈছে বাৰু থুলমূলকৈ আৰু অকণমান বাকী আছে এতিয়া লৈ আহিব তো আমাৰ মূৰ্তি আহি গ'ল যিহেতু আজি মুখ দেখা নাপায় কালি পূজাৰ পিছতে দেখা হ'ব তো এতিয়া আহি গ'ল তো হেল্ল' এতিয়া এনে আছোঁ ইফালে আহিছে মোৰ ভতিজা হয় দাদাৰ ল'ৰা কোনে থৈ গ'ল সৰু দাদাই এতিয়া এনে বহি আছে বাৰু কালি পূজাৰ কাৰণে আহিছে আৰু লগতে আছে মা ইজনীও মোৰ মায়ে হয় বাৰু গাঁৱৰে হয় তো পথাৰত আহিছিল বোলে নে আমাৰ ঘৰত এপাক চাপিলে ক'ত আহিছিলে মা দে পথাৰত আহিছিল বোলে এনে এপাক চাপিলে মূৰ্তি আনি পালে বাৰু যোনে মূৰ্তি আনিছিল আহে গ'ল তো ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰ কাৰণে মোৰ ভতিজা হয় দাদাৰ ল'ৰা তেতিয়া কিছু দাদা ডাঙৰ দাদাৰ ল'ৰা তো এতিয়া আৰু মায়ে নাই সিদিনা এতিয়া আমি খাব ওলাইছোঁ ম'ম' সিহঁতৰ দোকানৰ পৰা অনা ম'ম' হয় তো এতিয়া খাই লওঁ এনে আছোঁ বাৰু এতিয়া ম'ম' খাই লওঁ এতিয়া যাব মাইনাই মুনুৱে নাযায় আজি এতিয়া আমি ম'ম' খাই লওঁ হেল্ল' আমি ম'ম' খোৱা হ'ল বাৰু এতিয়া খুবেই টেষ্টি আছিল ম'ম' নতুনকৈ বনাইছে আজি ইহঁৰ মায়ে
দোকানত তো বহুত টেষ্টি আছিল এতিয়া মাইনা যাব ওলাইছে বাই বাই দে বাই বাই তো ঘৰৰে কল মালভোগ কল আখি কৰি চূণ লগাই বস্তাৰ তলত সোমোৱাই থৈছিলোঁ আজি চালোঁ বাৰু ধুনীয়াকৈ পকিছে কাইলৈ কাৰণে কি ধুনীয়া হৈছে ঘৰৰে হয় মালভোগ কল তো হেল্ল' এতিয়া ভাত খাই আজৰি বাৰু তো আজিলৈ ৰাখিছোঁ কালি লগ পাই আছোঁ কালি অন্য এটি ভিডিঅ'ত সকলোকে লগ পাই আছোঁ তো ভিডিঅ'টি ইমানকৈ দেখিলে নকৰোঁ তো আজি এইখিনিয়ে বাৰু তো আশা কৰোঁ চাই ভাল পাব তো ছাবস্ক্ৰাইব কৰিব জৰুৰ আৰু লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ বাই 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 দে বাই 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 বাই